চাপৰ বহলপুৰ শালকুচাস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অভাৰলোডেড শিলবালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম। দিনে নিশাই বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যায় অভাৰলোডেড শিলবালি কঢ়িওৱা এইসমূহ ডাম্পাৰ। নীৰৱ ভূমিকাত কিন্তু বহলপুৰ আঞ্চলিক বন বিভাগ আৰু শালকুচা আঞ্চলিক বন বিভাগ। বন বিষয়াক মেনেজ কৰি অভাৰলোডেড শিলবালিৰ ডাম্পাৰ চলাৰ অভিযোগ উত্থাপন কৰিছে আছু আৰু আক্ৰাছুৱে। অৱশেষত ধুবুৰী জিলাৰ MVIয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলালে এক আকস্মিক অভিযান। অভিযানত জব্দ কৰা হল এখন অভাৰলোডেড বালি কঢ়িওৱা ডাম্পাৰ। জব্দকৃত ডাম্পাৰখনৰ নম্বৰ হৈছে AS12BC 4179। উল্লেখযোগ্য যে বহুদিনৰে পৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ পাৰ হৈ আছে শ শ অভাৰলোডেড শিল আৰু বালি কঢ়িওৱা ডাম্পাৰ। বাৰম্বাৰ বিভিন্ন দল সংগঠনে বন বিভাগক অভিযোগ দিয়াৰ পাছতো গা নলৰিল অভিযোগ বন বিভাগৰ বিৰুদ্ধে। এই ক্ষেত্ৰত বন বিভাগে তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে এতিয়া বিভিন্ন দল সংগঠনে। এই সন্দৰ্ভত বন মন্ত্ৰী তথা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় বিষয় হ'ব। 4179 কি আছে গাড়িটা? বালা বালা আছে। কাই ধরছে? এখন এটা আমি নতুন আইছি তার মানে কাই ধরছে? এমবিএ নাকি নাম জানি না, আমি নতুন আইছি মানে রিয়াক মাছ হচ্ছে। আজি এইটো যিটো ঘটনা হ'ল হাস্যকৰ মানে কথা। আজি চাওক, আমাৰ দুখনকৈ ফৰেষ্ট অফিচ আছে, এখন হ'ল বহলপুৰ আৰু এখন হ'ল শালকুচা। তাৰ লগতে ভিৰ আছে আমাৰ নেশ্যনেল হাইৱেৰ কাষতে আছে RSR বিড অফিচ আৰু সৰ্বমাৰী বিড অফিচ। এই দুটা অফিচ থকাৰ স্বত্তেও নিশায় যি বল্ডাৰ অভাৰলোড বালি অভাৰলোড গৈ আছে, কিন্তু তথাপিও এই ফৰেষ্টৰ যিখিনি কৰ্মচাৰী আছে সিহঁত চাইও নিমাত হৈ আছে। আজি আপোনালোকে দেখিলে আজি ধুবুৰীৰ পৰা DTO অফিচৰ যিটো কাম নেকি আজি ফৰেষ্ট অফিচৰ মানুহে কৰিব লাগে, এইটো DTO অফিচৰ মানুহ আজি ধুবুৰীৰ পৰা আহি গাড়ী জব্দ কৰিব লগা হ'ল। ইমান দিনে ইহঁতে এইখিনি কাম কৰিব পৰা নাছিল নেকি? নাথাকা আজি যে নধৰাৰ কিবা এটাতো উদ্দেশ্য আছে, ইহঁতৰ কিবা এটা মিতিলালি আছে, যাৰ কাৰণত আজি দিনে নিশাই এনেকৈ অভাৰলোড গাড়ী যে আজি চলিব পৰা হৈছে সিহঁতৰ আশীৰ্বাদত হৈছে। কাৰণ এই ফৰেষ্টৰ মানুহখিনি যোৱাকালি যেনেকৈ আজি শাল গাছ, মূল্যৱান শাল গাছ 10-12টাকৈ কাটিল, তাৰ কাৰণত এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে আজি এনেকুৱা হ'ব পাৰি আছে। আপোনাক এটা আমি জনাম যে যিটো ফৰেষ্ট আমাৰ বিভাগ আছে আমাৰ অথচ চাপৰ আৰু শালকুচাৰ মানে বহলপুৰ আৰু শালকুচাৰ যিখিনি কৰ্মচাৰী আছে, সিহঁতৰ যদি কাম কৰিবলৈ ইচ্ছা নাই তেনেহ'লে সিহঁতক বদলি কৰক নাইবা সিহঁতক নিলম্বন কৰক। সিহঁতে যেনে তাত যাই বহি থাকে এই নিলম্বন কৰা ভাল সিহঁতক। কাৰণ যদি সিহঁতে নেশ্যনেল হাইৱেদি দিনে নিশাই গাড়ী গৈ থকাৰ পিছতো সিহঁতে অফিচত বহি থাকে, কৰ্ম নকৰে, সিহঁতে চৰকাৰৰ বহি দৰমহা লৈ আছে, তেনেকুৱা কৰ্মচাৰীক নিলম্বন কৰা ভাল। যে ফৰেষ্টৰ মানুহখিনি নিমাত হৈ আছে, সিহঁতৰ লগত এটা সিহঁতৰ মিতিৰালি আছে, যাৰ কাৰণে সিহঁতে একো মাত মাতা নাই। কিন্তু আমি চাম আৰু 2-3 দিন, কাৰণ ওপৰ লেভেলত আমি জনাম। ইয়াৰ আগতে আমি সৰ্বমাৰী যিটো বিড অফিচ আছে তাতে আমি যাই এদিন আমি কৈছিলোঁ যে গাড়ী অফাৰলৈ যাই ধৰিব লাগে, সিহঁতে নধৰিল। আমি চাই আছোঁ আৰু 2-3 দিন চাম। যদি নহয় হয় মন্ত্ৰী লেভেলত যাম, নাইবা আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত আমি বন বিভাগক তীব্ৰ গৰিহণা দিছোঁ। কাৰণ জানিব পৰা মতে যোৱা পৰহি বহলপুৰ বনাঞ্চলৰ অন্তৰ্গত RSR বিড অফিচৰ নিচেই কাষত 10ডালকৈ শাল গাছ কাটি লৈ গৈছে দুৰ্বৃত্তই। এইখিনি আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই। এইটো এটা নিলজ্জ আৰু গৰিহণাৰ বিষয়। আৰু যি বালি আৰু শিলৰ
কথাটো উত্থাপন হৈ আছে অভাৰলোডিঙৰ চিণ্ডিকেটৰ, সেইটোতো আমি নিন্দা দিছোঁ, অৰিহণা দিছোঁ বন বিভাগক। কাৰণ এইবিলাক আমি জানিব পৰা মতে শিল বালিখিনি অভাৰলোড গাড়ী আমাৰ 17 নং ঘাইপথৰ মাজেৰে বিলাসীপাৰা ছয়বাৰী অঞ্চললৈ যাই থাকে। এই অঞ্চলসমূহ পাৰ কৰিব লগা হ'লে দুখনকৈ বনাঞ্চল কাৰ্যালয় পাৰ কৰিব লগা হয়, দুখন কৰিব লগা হয়। কাৰণ এটা হ'ল বহলপুৰ বনাঞ্চল কাৰ্যালয় আৰু চালকচা বনাঞ্চল কাৰ্যালয়। সিহঁতৰ ভিতৰত আৰু দুটাকৈ বিট অফিচ আছে। এটা হ'ল আইৰাচাৰ বিট অফিচ, একদম 17 নং ঘাইপথৰ লগতে লাগি থকা, আৰু আমাৰ এই বিট অফিচ সেইটোও 17 নং ঘাইপথৰ দাঁতিতে লাগি থকা। গতিকে এইসকলৰ মাজেদি গাড়ীবিলাক যে যাই থাকে, তেওঁলোকৰ মাজত কি আছে কি নাই ৰাইজে বুজিব পাৰিছে। কোন বুজাবুজি আছে নেকি? চাওক, এইটো ক'লোঁ যে সৰ্পমাৰী আৰু আইৰাচাৰ দুখন বিট অফিচ আছে 17 নং ঘাইপথত লাগি থকা, আৰু তাৰ সন্মুখেদি অভাৰলোডিং ডাম্পাৰ আৰু শিল বালি গাড়ীখিনি যাই থাকে। গতিকে তাৰ বিষয়ে ৰাইজে ধাৰণা কৰিছে কি আছে কি নাই সিহঁতৰ মাজত। আজি MVI ধুবুৰীৰ পৰা MVI আহি আজি বহলপুৰ অঞ্চলৰ পৰা এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰি ডাম্পাৰ জব্দ কৰি চাপৰ থানাত চমজাই দিয়ে। এইটো এটা বন বিভাগৰ কাৰণে লজ্জাজনক বিষয় আৰু ধিক্কাৰৰ বিষয় বন বিভাগৰ কাৰণে। কাৰণ শুধু ধুবুৰীৰ পৰা আহি আজি সিহঁতে জব্দ কৰিব পাৰে, আজি বন বিভাগে কিয় জব্দ কৰিব নোৱাৰে? নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টক্স 365।